সো ষ্টাৰ্ট কৰিছোঁ সো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে চিত্ৰৰ পৰা নিউৰন গঠনৰ এটা চিত্ৰ আঁকা ইয়াৰ কাৰ্য বৰ্ণনা কৰা এতিয়া নিউৰন গঠনৰ চিত্ৰ আঁকা বুলি কওঁতে আপুনি এইটো ছবি আঁকিব লাগিব ঠিক আছে এই চিত্ৰটো অংকন কৰাৰ লগতে ইয়াত থকা প্ৰত্যেকটো অংশ আপুনি চিহ্ন দেখুৱাব লাগিব যেনে কোনটো কোষ কেন্দ্ৰ হয় কোনটো ডেন্ড্ৰইড হয় কোনটো কোষ দেহ হয় কোনটো এক্সন হয় এইকেইটা আপুনি চিহ্ন দেখুৱাব লাগিব ওকে আৰু তলত লিখিব লাগিব যে এইটো নিউৰনৰ চিত্ৰ হয় বুলি ঠিক আছে নিউৰনৰ চিত্ৰটো অংকন কৰাৰ পিছত ইয়াৰ কাৰ্য বৰ্ণনা কৰিব লাগিব ইউনিট 7টো আছে ইউনিট 7ৰ পৰা চাই ল'ব পাৰে চিত্ৰটো ওকে সো ইম্পৰ্টেণ্ট হয় সেকেন্ড সেম কুৱেশ্যনটো ৰিপিট হৈছিলে প্ৰিভিয়াছ ইয়াৰত স্নায়ুকোষ এটাৰ চিত্ৰ অংকন কৰা স্নায়ুকোষ বুলিও আহিব পাৰে নিউৰন বুলিও আহিব পাৰে এনসাৰটো সেম হৈ যাব 2 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট নেক্সট চিত্ৰটো হৈছে মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা তাৰপিছত কাৰ চিনৰ দ্বাৰা ইয়াৰ মাজেদি প্ৰবাহিত তেজৰ গতিপথ দেখুওৱা তন্ত্ৰটোত থকা কপাটবোৰৰ কাৰ্য উল্লেখ কৰা সো 3 নম্বৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো চিত্ৰটো কেনেকুৱা হ'ব এনেকুৱা হ'ব সো ইয়াত পাৰ্টবোৰ দেখুৱাব লাগিব ক্লুমহেৰা বাও অলিন্দ বাও নিলয় মহাধমনী এইবোৰ প্ৰত্যেকটো পাৰ্ট দেখুৱাই দিব লাগিব তাৰপিছত তন্ত্ৰটোত থকা কপাটবোৰৰ কাৰ্যও উল্লেখ কৰিব লাগিব সেইটো নেক্সট ছবিটো অঁকাৰ পিছত বৰ্ণনা কৰি দিব লাগিব ওকে 3 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট এইটো ৰিপিট হৈছিলে মাল্টিপল টাইম আৰু প্ৰশ্নটো অকণমান চেঞ্জ কৰি দিছিলে মানুহৰ হৃদপিণ্ডৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা আৰু ৰক্ত প্ৰবাহৰ দিশৰ সমূহ বিৱৰণ দিয়া এইখিনি এক্সট্ৰাকৈ এড কৰি দিছিলে 5 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট নেক্সট চিত্ৰ অংকন কৰা ব্ৰহ্মপেণ্টেনৰ এটা গঠন চিত্ৰ অংকন কৰা 1 নম্বৰৰ কাৰণে কেমেষ্ট্ৰি ফালৰ পৰা আহে আৰু ব্ৰহ্মপেণ্টেনৰ চিত্ৰটো এনেকুৱা হ'ব সো এইটো চাই ল'ব নেক্সট চিত্ৰ আহে এটি আদৰ্শ ফুলৰ দীৰ্ঘছেদৰ চিহ্নিত চিত্ৰ আঁকা 3 নম্বৰৰ কাৰণে প্ৰিভিয়াছলিও আহিছিলে ভেৰি ইম্পৰ্টেণ্ট হয় সো চিত্ৰটো কেনেকুৱা হ'ব এনেকুৱা হ'ব এতিয়া কেমেষ্ট্ৰি পাৰ্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফাৰ্ষ্টটো হৈছে সোণৰ দ্ৰৱক কিয় বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় ফাৰ্ষ্ট চেপ্টাৰটোৰে কুৱেশ্যন হয় চাই ল'ব নেক্সট কুৱেশ্যন ইউনিট 2ৰ পৰা কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম কি নেক্সট কুৱেশ্যন প্লাষ্টাৰ অফ পেৰিছ কি হয় প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা ইউনিট 2ৰ কুৱেশ্যন হয় নেক্সট কুৱেশ্যন ইউনিট 3ৰ পৰা উভয়ধৰ্মী অক্সাইড কি হয় উদাহৰণ দিয়া এই ধাতৱ অক্সাইডতকৈ কিদৰে পৃথক নেক্সট কুৱেশ্যন এমালগাম কি হয় ব্ৰঞ্জত থকা ধাতু দুটাৰ নাম লিখা ব্ৰঞ্জ সংকৰ ধাতু হয়নে নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা ওকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো ডেফিনেটলি চাব নেক্সট ইউনিট 4 পেজ নম্বৰ 67ত আছে প্ৰপেন আৰু প্ৰপাইনৰ মাজৰ মূল পাৰ্থক্যটো কি নেক্সট কুৱেশ্যন হাইড্ৰজেনেশ্যন কি ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা ওকে নেক্সট নিউ লেন্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিলে নেক্সট কুৱেশ্যন সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজনৰ তুলনা কৰা ইয়াত আপুনি বক্স বনাইহে পাৰ্থক্য লিখিব পাৰ্থক্য লিখোঁতে সদায় বক্স বনাব আৰু বক্স বনাই এফালে লিখিব মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আনফালে লিখিব আধুনিক পৰ্যাবৃত্ত তালিকা ওকে দুইফালে বক্স বনাইহে এনসাৰটো লিখিব ঠিক আছে এনেকৈ আৰু যিবোৰে পেৰাগ্ৰাফ হিচাপে লিখে সেইবোৰত মাৰ্কছ নিদিয়ে সো বক্স বনাইহে লিখিব লাগে ওকে নেক্সট বায়'লজি পাৰ্ট উৎসেচক কি লালুটিত থকা এবিধ উৎসেচকৰ নাম লিখা চেপ্টাৰ নম্বৰ 6ৰ পৰা দিয়া হৈছে ওকে নেক্সট কুৱেশ্যন আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম চেপ্টাৰ 6 পাচক উৎসেচকৰ কাৰ্য কি কি প্ৰথাৰে জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয় নেক্সট কুৱেশ্যন উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰত থকা অংশসমূহ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰিভিয়াছলিও আহিছিলে সো ৰিপিটেটিং কুৱেশ্যন হয় এইটো ডেফিনেটলি চাব নেক্সট কুৱেশ্যন সবাত আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য কি কি উদাহৰণ দিয়া ইউনিট 6ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ইউনিট 7ৰ পৰা প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি হয় নেক্সট কুৱেশ্যন এইটো মাল্টিপল টাইম ৰিপিট হৈ থাকে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিন বেজী কিয় দিয়া হয় ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন ইউনিট 8ৰ পৰা ভিন্নতা কি প্ৰজাতিৰ কাৰণে ভিন্নতা কিয় প্ৰয়োজন নেক্সট কুৱেশ্যন নতুন এটা প্ৰজাতিৰ বাবে কি কি উপাদানে অৰিহণা যোগায় নেক্সট কুৱেশ্যন জীৱাশ্ম কি হয় ইয়াৰ বয়স কেনেদৰে নিৰ্ণয় কৰিব পাৰি ওকে সো এইকেইটা আছিলে বায়'লজিৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যনছ যিকেইটা বহুত হাই চেঞ্চেছ থাকে এক্সামত অহাৰ নেক্সট এতিয়া ডিছকাছ কৰিম ফিজিক্স পাৰ্টৰ ফাৰ্ষ্ট কুৱেশ্যন -2.0 ডি ক্ষমতাৰ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান
লেন্সখনৰ প্ৰকৃতি কেনেকুৱা ইউনিট 10ৰ পৰা দিয়া হৈছে নেক্সট কুৱেশ্যন মায়োপিয়া আৰু হাইপাৰমেট্ৰপিয়াৰ মাজৰ পাৰ্থক্য কি হয় ওকে ইউনিট 11ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো হৈছে মুকলি আকাশৰ ৰং নীলা কিয় এতিয়া এইটো প্ৰশ্ন এনেকৈ আহিব পাৰে একে নিচিনা এটা প্ৰশ্ন আছে যে মহাকাশচাৰীসকলে মহাকাশৰ ৰংটো কিয় ক'লা দেখে তেনেকুৱা এটা কুৱেশ্যন আছে সেইটো চাব আৰু ৰাতিপুৱা ভাগত সূৰ্যৰ ৰং কিয় ৰঙচুৱা দেখি সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই তিনিটা কুৱেশ্যনে ইউনিট 11ৰ পৰা চাই যাব নেক্সট পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পাওৰুটি সেকা সঁজুলি কিয় সংকৰ ধাতুৰে গঢ়া হয় নেক্সট কুৱেশ্যন বৈদ্যুতিক মটৰৰ মূল নীতিটো কি ভেৰি ইম্পৰ্টেণ্ট এতিয়া নেক্সট এইটো আহিব পাৰে যে বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতিটো কি নেক্সট কুৱেশ্যনটো হৈছে বৈদ্যুতিক মটৰৰ মূল নীতিটো কি বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি ওকে ইয়াত বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাৰ্য লিখিব লাগিব ইউনিট 13ৰ পৰা দিয়া আছে নেক্সট কুৱেশ্যনটো হৈছে সৌৰচুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কেনে স্থানত ইয়াৰ ব্যৱহাৰ সীমিত ওকে আৰু এইটো চেপ্টাৰৰ পৰা বিভিন্ন শক্তিৰ উৎসসমূহৰ বিষয়ে বৰ্ণনা কৰা আহিব পাৰে ঠিক আছে চ' গোটেইকেইটাই থুলমূলকৈ চাই যাব লাগে নেক্সট কুৱেশ্যনটো হৈছে অজন কি অজন স্তৰৰ অৱক্ষয় ঘটাৰ মূল কাৰণবোৰ কি চ' ইউনিট 15ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া মষ্ট ইম্পৰ্টেণ্ট ৰিপিটিং কুৱেশ্যনছ যিকেইটা বহুত স্পেচিয়েল কুৱেশ্যনছ হয় যিকেইটা প্ৰত্যেক বছৰ ৰিপিট হৈয়ে থাকে অ'কে চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ গুৰুত্ব কি ডেফিনেটলি চাই যাব লগা কুৱেশ্যন এইটো কুৱেশ্যন মাল্টিপল টাইমছ আহে ৰিপিটিং কেটেগৰীত হয় স্পেচিয়েল কুৱেশ্যন চ' এইটো ডেফিনেটলি চাব ইউনিট নম্বৰ 16ত আছে নেক্সট কুৱেশ্যনটো হৈছে ছুপাৰ ইম্পৰ্টেণ্ট বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট কিয় ব্যৱহাৰ কৰা হয় প্ৰিভিয়াছ ইয়াৰটো আহিছিলে আৰু বহুত হাই চেঞ্চেছ আছে অ'কে নেক্সট কুৱেশ্যনটো হৈছে ছুপাৰ ইম্পৰ্টেণ্ট ধাতু নিষ্কাশনত কেনেকৈ বিদ্যুৎ বিজাৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় 2 নম্বৰৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পৰিবাহী ৰোধ নিৰ্ভৰ কৰা দুটা কাৰণ লিখা 2 মাৰ্কছৰ কাৰণে নেক্সট কুৱেশ্যনটো হৈছে ধাতুৰ বিভিন্ন ধৰ্মসমূহ বৰ্ণনা কৰা এতিয়া কুৱেশ্যনটোত হয়তো আহিব পাৰে যে ধাতুৰ ঘাত সহনীয়তা গুণটো বৰ্ণনা কৰা বা নমনীয়তা কি হয় এনেকুৱা প্ৰশ্নটো আহিব পাৰে অ'কে চ' গোটেইকেইটা ধৰ্ম চাই দিব আৰু তাৰে ধৰ্মকেইটা যিকোনো এটা আহিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে ব্লিচিং পাউডাৰৰ সংকেত লিখা ইয়াৰ এটা ব্যৱহাৰ লিখা চ' ব্লিচিং পাউডাৰৰ সংকেতটো কি হয় CaOCl2 এই সংকেতটোৰে বুজোৱা হয় আৰু ইকুৱেশ্যনটো আপুনি লিখিব পাৰে ঠিক আছে আৰু ব্লিচিং পাউডাৰ ব্যৱহাৰ ক'ত হয় এইকেইটা আপুনি চাই ল'ব